বিহু দেখুৱাই না কি দেখুৱাই চাওঁ। আচ্ছা দিলীপ ছাৰৰ তাকে কি কৰিছে আমি চাওঁ। মজা আহিছে। দিলীপ ছাৰৰ ওচৰত আহিছে 1 লাখ ৰাকুদা। ৰাকুদা চিনি পাই নাই? ৰাকুদা মানে ৰাজকুমাৰ চিনি নাপায় কোনোৱে? চিনি পাইনে নাই? দিলীপ চিনি পাইনে নাই? ৰাকুদা ৰাকুদাকো চিনি পায়। বাস ৰাকুদাৰ অলপ এক্টিং কৰে। ৰাকুদাৰ এটা গান লগাই দিয়া। ৰাকুদাৰ মিউজিক। ৰাকুদা ফেমাস সং। You are a doctor, I am a driver. এইটো হ'ল তেখেতৰ ফেমাস গান। এয়া ৰাকুদা আমাৰ সোণাপুৰৰ ৰাকুদা। রাকুদা ডক্টর আর ড্রাইভার রাকুদার নতুন গান এটু কোন কার হাতত আছে? ও বিলিজি আহি গৈছে। দিয়া কৰি দেখুৱা ময়ো চাওঁ। ট্ৰেইনিংটো মই দিছিলোঁ নলক। মই যোনটা আলুগুৰি পঢ়ালো তোমালোকে ভালকৈ চাবা, গতিকে ইয়াৰ পৰাই আহিব। এইটো আপনি সেকেন্ড লাস্ট, ইয়ার পিছনে এটা রাউন্ড। সিঙ্গেল তলক কিশোর কুমার। আরতি ভাই বাবার কথা মনত পেলাই তো ধুনীয়াকে খাব পাৰিব। मेरे ये गीत याद रखना, कभी अलविदा ना कहना, कभी अलविदा ना कहना। चलते चलते मेरे ये गीत याद
अलविदा ना कहना रोते हंसते कभी मुस्कुराते रहना कभी अलविदा ना कहना कभी अलविदा ना कहना जिंदगी एक सफर है सुहाना यहाँ कल क्या हो हम किसे जाना जिंदगी एक सफर है सुहाना यहाँ कल क्या हो किसने जाना গানটো বন্ধ কৰি দিয়া কুকি, গানটো বন্ধ কৰি দিয়া। মজা! বঢ়িয়া! বঢ়িয়া, বঢ়িয়া, বঢ়িয়া! মজা! Thank you, এটা ডাঙৰ হাত চাপৰি। চালেৰ এমত তাৰ কাৰণে, বঢ়িয়া। That is the spirit. That is the spirit. এতিয়া মোৰ কাম চলিলে। বঢ়িয়া নিদিব, কাষৰজনক দিয়ক। মিণ্টু শৰ্মা ছাৰৰ মিমিক্ৰি কৰি দেখুৱাব। অ'কে, এতিয়া ভাবি লোৱা আশ্ৰফ। ট্ৰাই কৰিম বুলবাঞ্চি হ'লে ছাৰতে আছে আমাৰ কণ্ট্ৰল হয় হে মিণ্টু ছাৰৰ হ'লে হওক বা আমাৰ কিছুমান কল থাকে কলত হয় মিণ্টু ছাৰে যেনেকুৱাকৈ কয় আমাক মই সেনেকৈ ক'ব কাৰণে ট্ৰাই কৰিম আৰু এনেকুৱা তোমাৰ টিমটো এতিয়ালৈকে এক্টিভ হোৱা নাই তোমাৰ কি কৰি আছা তোমাৰ মানে বেট কল তোমালোকে বেট কল সোমাবৰ কাৰণে ভাল পোৱা নেকি তোমালোকে এইটোতো বেট কল যিখিনি মানুহে এক্টিভ কাম কৰি মানে ভালকৈ কাম কৰিবৰ কাৰণে নোৱাৰে তেওঁলোকে বেট কলত সোমায় তোমালোকে কি ট্ৰাই কৰা নিজকে ইউটিলাইজ কৰা বেট কলত ভাল মেনেজাৰে নোসোমাই নহয় আমি বেট কলটো কৰিব ইচ্ছা নকৰোঁ এনেকুৱা ধৰণৰ ভালকৈ কাম কৰা বেট কলৰ পৰা ওলাবা কেতিয়া ওলোৱা বেট কলৰ পৰা সেনেকুৱা এতিয়াই আৰু কাৰণে এটা হাত চাপৰি বলটো দলিয়াই নিদিব তেখেত দলিয়াই নিদিব কাইণ্ডলি কোন কাৰ হাতত আছে বিৰিঞ্চি আহি গৈছে বিৰিঞ্চি এইটো দিয়া কৰি দেখুৱা ময়ো চাওঁ কেনেকৈ ট্ৰেনিং লৈ কি কৰে
ট্ৰেইনিংটো ময়ে দিছিলোঁ অলপ। ঠিক আছে, তোমালোকে এনেকৈ পঢ়িবা, এনেকৈ ভালকৈ মই যিখিনি কুৱেশ্যন এনচাৰ ট্ৰাই কৰিবা। মই যোনকেইটা ভালকৈ পঢ়ালোঁ তোমালোকে ভালকৈ চাবা, গতিকে ইয়াৰ পৰাই আহিব। Tapos na. কেতিয়ালৈ যাব ফাইনেল কোনদিনা খতম কৰিব শেষ কৰিব ডুবাই আৰু 22 ছেপ্টেম্বৰলৈকে আছে। ডুবাই যদি কৰে তেতিয়া ছেপ্টেম্বৰ 22 হৈ যাব। কিমান তাৰিখৰ ভিতৰত পাতায়া কমপ্লিট হ'ব? 15 তাৰিখৰ ভিতৰত next champion Speedy Paul. লগতে আমাৰ প্ৰধান ছাৰো আছে আৰু কুকিল আছে আৰু অল মেনেজাৰ গুৱাহাটী টু ক্লাবছৰ অল মেনেজাৰ মোৰ লগত থাকিব লাগিব। অঞ্চুমান আহিব লাগিব, দীপক আহিব লাগিব, অঞ্চুমান যুগেৰ সকলো আহিব লাগিব। আমি গুৱাহাটী টু ক্লাবছৰ সকলো মেনেজাৰ মোৰ লগত থাকিব লাগিব। সদায় আমি আছোঁ, সদায় থাকিম। সঁচাকৈ প্ৰগ্ৰেমটো খুব ধুনীয়া হৈছে। সঁচাকৈ আমি দুবাৰ কোৱালিফাই কৰিম, পাতায়া কোৱালিফাই কৰিম।
The next champion, Chicken American. Chicken American. আচ্ছা বিহু আহি গৈছে বিহু আহি 89 yearsত তেখেতে আজি কোৱালিফাই কৰি আহিছে এটা ডাঙৰ হাত চাপৰি তেখেতৰ কাৰণে কংগ্ৰেচুলেশ্যন ছাৰ সবেই আমাৰ প্ৰিয় হৈ পেলাই তেখেতৰ কাৰণে এটা হাত চাপৰি দিয়া উচিত The next champion, Big T Pata. The next champion, John Bora. The next champion, Vincent Bora. Vincent Bora. লেভেলটো সবে অলপ ভালকে কৰিব দেই সবে লেভেল কৰক The next champion, Jitu Bora. Jitu Bora. Number one player, Jitu Bora. The next champion, Samir Ahmed. This is Samir Ahmed. Samir Ahmed. The next champion, Pooja Bora. Pooja Bora. Next champion, Mr. Balan Nabi. Mr. Balan Nabi. The next champion. উন্নতি কৰি আহিছোঁ মেইন মানুহ তেখেত আৰু যেতিয়া মই আৰু অৰ্ণৱ ছাৰ 10টা বজাত ব্ৰাঞ্চত সোমাইছোঁ তেখেতে কি কৰিছে জানেনে ব্ৰাঞ্চত যিকেইটা ফ্লাৱাৰ পট আছে সেই ফ্লাৱাৰ পটকেইটাত পানী দি আছে ৰাতিপুৱা আপুনি ভাবক এজন মানুহৰ ডেডিকেশ্যন কিমান হ'ব পাৰে 84 বছৰ বয়সত তেখেতে ব্ৰাঞ্চৰ প্ৰতি মৰমটো কিমান হ'ব পাৰে আৰু আজি তেখেতে তাত 67 মানুহৰ যিটো COP তাত ইনভিটেশ্যন কাৰ্ড ছপোৱাৰ পৰা তাৰ যিটো ৰাইটিং সেইটো এপ্ৰুভ কৰাৰ পৰা কাক মাতিব কেনেকৈ মাতিব প্ৰত্যেকজন পাৰ্টনাৰক গাইডেঞ্চ দিয়াৰ পৰা আজি শেষলৈকে কোনজন মানুহক আমি কেনেকৈ কথা ক'ম কোনজন মানুহক আমি কেনেকৈ আদৰণি জনাম সেইখিনিলৈকে তেখেতে কৰি COP শেষ কৰি 67 মানুহৰ প্ৰায় 23 মানুহৰ PHF ক্ল'জ কৰি তেখেত ইয়াত আহিছে তো দিছ ইজ এ এক্সাম্পল ছাৰ তো কংগ্ৰেচুলেশ্যন আৰু আপোনাক যে আমাক এনেকৈ সদায় এনকাৰেজ কৰি গৈ থাকিব ছাৰ থেংক ইউ ভেৰি মাছ Many congratulations, sir. The next champion.